মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ 2024 চনৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰখন। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে আৰবিকৰ কুৱেশ্যন পেপাৰ লাগে, গতিকে চাই যোৱা তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আৰবিকত আহে। 1 নম্বৰত দিছিল যিকোনো এছোৱা মাতৃভাষালৈ অনুবাদ কৰা। ইয়াতে তোমালোকক দুটা চোৱা দিয়া আছে, যিকোনো এছোৱা তোমালোকৰ যিটো মাতৃভাষা, যেনে ধৰা অসমীয়া বাংলা যিটো তোমালোকৰ মাতৃভাষা হয়, ইয়ালে তোমালোকক অনুবাদ কৰি লিখিব দিছিলে। তাত দিছিলে তোমালোকক 10 নম্বৰ। 2 নম্বৰত দিছিল আৰবিত উত্তৰ দিয়া, যিকোনো 5টাৰ আৰবিত উত্তৰ দিবলৈ দিছিল। টোটেল 2 নম্বৰকৈ টোটেল 5টা প্ৰশ্ন, 10 নম্বৰ আছিলে। 3 নম্বৰত দিছিল তলত দিয়াসমূহৰ অৰ্থ লিখা। ইয়াত কেইটামান শব্দ দিছে 3 নম্বৰত, সেই শব্দকেইটাৰ অৰ্থ লিখিব দিছে। ইয়াতে দিছে তোমালোকক 5 নম্বৰ। 4 নম্বৰত দিছিল তলত দিয়া শব্দসমূহ আৰবিত লিখা। ঠিক আছে, ইয়াত কেইটামান শব্দ দিছে, শব্দকেইটা তোমালোকক আৰবিত লিখিবলৈ দিছে। যদিও তোমালোকক উত্তৰখিনি কৰি দিব লাগে, তোমালোকে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম অন্য এটা ভিডিঅ'ত উত্তৰখিনি তোমালোকক কৰি দিবলৈ। আৰু তোমালোকে যদি ইয়াৰে PDF-সমূহ ডাউনলোড কৰিব বিচৰা, ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটোত ক্লিক কৰি তোমালোকে PDF-খিনি ডাউনলোড কৰি ল'বলৈ পাৰিবা। 4 নম্বৰ শব্দকেইটা দিছিলে পৰা, ভিতৰত, ওচৰত, লৈ, লক্ষ্য কৰা, ধুনীয়া, পানী, পুখুৰী, মাছ আৰু গছ। 5 নম্বৰ দিছিল আৰবিত 10টা ফলৰ নাম লিখা। ইয়াতে 10 নম্বৰ দিছিলে। 6 নম্বৰ প্ৰশ্নটো আছিল আৰবিত 7 বাৰৰ নাম লিখা। 7টা বাৰৰ নাম লিখিব দিছিল, তাত দিছিলে 7 নম্বৰ। 7 নম্বৰ দিছিল তলত দিয়া শব্দসমূহ ভাঙা আৰু জোৰা লগোৱা। ইয়াতেও দিছিলে 5 নম্বৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহাচোন। 8 নম্বৰত কি দিছে, আৰবী বৰ্ণমালাখনক কি বোলে? ইয়াক কেইটা ভাগত ভাগ কৰা হৈছে, ভাগকেইটা কি কি লিখিব দিছে, তাত দিছিলে তোমালোকক 5 নম্বৰ। 9 নম্বৰত দিছিল একবচন, বহুবচন আৰু একবচনৰ বহুবচন। যিকেইটা একবচনত দিয়া আছে তোমালোক বহুবচনত কৰিব দিছে, আৰু যিকেইটা বহুবচনত দিয়া আছে সেইকেইটা একবচনত লিখিব দিছে, তাত দিছে তোমালোকক 5 নম্বৰ। 10 নম্বৰত দিছে বিপৰীত অৰ্থবোধক শব্দবোৰ লিখিবলৈ। ইয়াতো দিছিলে তোমালোকক 5 নম্বৰ। 11 নম্বৰত সমাৰ্থবোধক শব্দবোৰ বাছি উলিওৱা, অৰ্থাৎ একে অৰ্থবোধক শব্দবোৰ বাছি উলিয়াবলৈ দিছে। ইয়াতেও দিছিলে 5 নম্বৰ। 12 নম্বৰত দিছিল এইকেইটা কি আৰু কি কি লিখিব দিছিল, ইয়াতে 5 নম্বৰ দিছিল। 13 নম্বৰতো দিছিল কেইটা আৰু কি কি লিখা, ইয়াতেও 5 নম্বৰ আছিলে। 14 নম্বৰত 3 শাৰী হাতৰ আখৰ লিখিব দিছিল। 3 শাৰী হাতৰ আখৰত 3 নম্বৰ দিছিলে। 14 নম্বৰত দিছিল আৰবিলৈ অনুবাদ কৰা। আৰবিত অনুবাদ কৰিব দিছিলে, তলত কেইটামান বাক্য দিছে। ঠিক আছে, অসমীয়াত দিয়া আছে, আৰবিত লিখিব দিছে, ইয়াতে দিছে 10 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।